হেল্ল' বন্ধুসকল, মই ৰিয়ান আপোনালোকক আছাম জোন চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, যদি আপোনালোকে চাকৰি বিচাৰি আছে তেন্তে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাওক। আপোনালোকক ষ্টেপ বাই ষ্টেপ মই বুজাই দিম ইয়াত কেনেকৈ ক'ত কি কৰিব লাগিব, আপোনালোকে কেনেকৈ চাকৰি পাব। ইয়াত আপোনালোকে এইটো 100% জেনুইন হয়, আপোনালোকে ইয়াত চাকৰি পাব এপ্লাই কৰিলে। ইয়াত আপোনালোকৰ ইণ্টাৰভিউ হ'ব আৰু আপোনালোকে ইণ্টাৰভিউ পাছ কৰাৰ লগে লগেই চাকৰি আপোনালোকৰ হৈ যাব। তো গতিকে মই আপোনালোকক দেখুৱাই দিম ইয়াত কেনেকৈ আপোনালোকে চাকৰি পাব, কেনেকৈ এপ্লাই কৰিব লাগিব আৰু কি কৰিব লাগিব। যদি আপোনালোকে চাকৰি বিচাৰি আছে তেন্তে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাওক। আপোনালোকে ইয়াত মই ষ্টেপ বাই ষ্টেপ আপোনালোকক বুজাই দিম ইয়াত কি কৰিব লাগিব। ঠিক আছে বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ আমি। তো বন্ধুসকল, প্ৰথমতে আপোনালোকে প্লে ষ্ট'ৰ অ'পেন কৰি ল'ব লাগিব। মই যেনেকৈ ইয়াত অ'পেন কৰিছোঁ, প্লে ষ্ট'ৰত আপোনালোকে এপ এটা চাৰ্চ কৰিব লাগিব। ইয়াত আপনা বুলি চাৰ্চ কৰাৰ লগে লগে ইয়াত আহি যাব। মই ইনষ্টল কৰি থৈছোঁ। ইয়াত মই অ'পেন কৰি ল'ম। আপোনালোকৰ তাতে আপোনালোকে ইয়াতটো ইনষ্টল কৰি ল'ব। তো মই ইয়াত অ'পেন কৰি ল'ম। ইয়াত অ'পেন কৰাৰ লগে লগে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব। আৰু ইয়াত আপোনালোকে এনেকৈ নাম্বাৰটো হয়তো আপোনালোকৰ আহিব পাৰে বা নাহিবও পাৰে। মোৰ ইয়াত আহি গৈছে, কিন্তু হয়তো আপোনালোকৰ তাত নাহিবও পাৰে। তো গতিকে আপোনালোকে ইয়াত চাই ল'ব বা নিজৰ নাম্বাৰটো আপোনালোকে ইয়াত ডাইল কৰিব লাগিব। তো মই মোৰ নাম্বাৰটো কণ্টিনিউ কৰি দিছোঁ ইয়াত লগ ইন কৰিবৰ কাৰণে। লগ ইন কৰাৰ লগে লগে আপোনালোকক এনেকৈ সুধিব চুজ ইয়ৰ লেংগুৱেজ। তো ইংলিছ আপোনালোকে যিটোত কমফৰ্টেবল হয়, তো সেইটো লেংগুৱেজ আপোনালোকে ইয়াত চাৰ্চ কৰি ইয়াত চিলেক্ট কৰি লৈ ল'ব। মই ইংলিছ চিলেক্ট কৰিছোঁ। আপোনালোকে যিকোনো চিলেক্ট কৰিব পাৰে। ইয়াত অসমীয়া চিলেক্ট কৰিব পাৰে, বেংগলী চিলেক্ট কৰিব পাৰে, হিন্দী চিলেক্ট কৰিব পাৰে, যিটো আপোনালোকৰ সুবিধা হয়। তো মই ইংলিছ চিলেক্ট কৰিছোঁ। মই নেক্সট কৰি দিম। আৰু নেক্সট কৰাৰ লগে লগে ইয়াত আপোনালোকে দেখা পাব লেটছ গ' বুলি আহিছে। ইয়াত এনেকৈ কাৰ্ড আপুনি বনাব লাগিব। কাৰ্ডখন আমি এতিয়া বনাম আমি ইয়াত। তো ইয়াত মই লেটছ গ'ত ক্লিক কৰি দিম। লেটছ গ'ত ক্লিক কৰাৰ লগে লগে তো ইয়াত নাম সুধিব। নাম সোধাৰ লগে লগে আপুনি আপোনাৰ নামটো ইয়াত টাইপ কৰি দিব। মই মোৰ নামটো টাইপ কৰি দিছোঁ বাৰু। মই মোৰ নামটো টাইপ কৰি দিছোঁ। আৰু ইয়াত চিটি চিলেক্ট কৰিব লাগিব। তো চিটি আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব। আমাৰ চিটি যিহেতুকে গুৱাহাটী, তো মই গুৱাহাটী চিলেক্ট কৰি লৈছোঁ ইয়াত। জব লোকেশ্যন আপোনাক য'ত লাগে আপুনি তাতে চিলেক্ট কৰিব পাৰে। মই ইয়াত চিলেক্ট কৰিম গণেশগুৰি চিলেক্ট কৰি লৈছোঁ বাৰু। গণেশগুৰি চিলেক্ট কৰি লৈছোঁ। ইয়াত জেণ্ডাৰ চিলেক্ট কৰিব মেল ফিমেল আপোনালোকে যি হয় বা সেইটো চিলেক্ট কৰি ল'ব। তো মই ইয়াত মেল চিলেক্ট কৰিছোঁ, নেক্সট কৰিছোঁ। ডু ইউ হেভ এনি ৱৰ্ক এক্সপিৰিয়েঞ্চ? যদি আপোনালোকৰ কিবা এক্সপিৰিয়েঞ্চ আছে তেন্তে য়েছ কৰিব, যদি নাই তেন্তে ন' কৰিব। তো মই ইয়াতে বাৰু ন' কৰি দিছোঁ, নেক্সট কৰি দিওঁ। এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াত আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াত চিলেক্ট কৰিব লাগিব। মই যিহেতুকে গ্ৰেজুৱেট হয়, তো মই গ্ৰেজুৱেট চিলেক্ট কৰিছোঁ। আপোনালোকৰ যিটো কোৱালিফিকেশ্যন আছে ইয়াত চিলেক্ট কৰি ল'ব। তো ডিগ্ৰী স্পেচিয়েলাইজেশ্যন ইয়াত আপোনালোকে চিলেক্ট কৰিব লাগিব। ডিগ্ৰী স্পেচিয়েলাইজেশ্যন চিলেক্ট কৰাৰ কাৰণে ইয়াতে আপুনি ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকক মই যিহেতুকে বিকম হয়, তো মই ইয়াত বিকম চিলেক্ট কৰি ল'ম। ইয়াত চাৰ্চ কৰিম। তো বিকম ইয়াত দেখুওৱা নাই, দেখাইছে। তো বিকম নেচাৰ মেনেজমেণ্ট, বিকম ইন এডভান্স একাউণ্টেঞ্চি, এইটো মোৰ হয়। তো মই ইয়াত চিলেক্ট কৰি লৈছোঁ। ইয়াতে চিলেক্ট কৰিম আমি ইউনিভাৰ্চিটি। তো যিহেতুকে গুৱাহাটী ইউনিভাৰ্চিটি হয়, তো মই গুৱাহাটী ইউনিভাৰ্চিটি চিলেক্ট কৰি ল'ম। ইয়াত গুৱাহাটী ইউনিভাৰ্চিটি ইয়াত আহিছে গুৱাহাটী ইউনিভাৰ্চিটি। তো মই গুৱাহাটী ইউনিভাৰ্চিটি চিলেক্ট কৰি লৈছোঁ। তো চিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে নেক্সট কৰিব লাগিব। আৰু নেক্সট কৰাৰ পিছত আপোনালোকক কোনটো ছেক্টৰত মানে চাকৰি বিচাৰিছে আপুনি। একাউণ্টছ আছে, ফাইনেন্স আছে, আপোনালোকৰ একাউণ্টছ আছে, একাউণ্টছ ফাইনেন্স আছে, চেলছ আছে, মাৰ্কেটিং আছে, এডমিন আছে, টেলিকলাৰ আছে, ছফ্টৱেৰ আছে, লজিষ্টিক্স আছে, হিউমেন ৰিচৰ্চ, ইঞ্জিনিয়াৰিং, ক্ৰিয়েটিভ কণ্টেণ্ট ডিজাইন, ইয়াত ঢেৰ বহুত কিবা কিবি আছে। আৰু আপোনালোকে চাই ল'ব। য'ত মই কেইটামান চিলেক্ট কৰি লৈছোঁ বাৰু। ইয়াত মই কেইটামান চিলেক্ট কৰি লৈছোঁ। তো 4টা চিলেক্ট কৰিব লাগিব। তো 4টা মই চিলেক্ট কৰিছোঁ। ইয়াত চিলেক্ট কৰাৰ পিছত মই ডান কৰি দিছোঁ। ডান কৰাৰ পিছত ইয়াতে ফটো আপলোড কৰিব কৈছে। তো মই ইয়াত এটা ফটো আপলোড কৰিব লাগিব। বৰ্তমান ফটো আপলোড নকৰোঁ যদি মই স্কিপ কৰিব পাৰোঁ। ইয়াত আপোনালোকে যদি ফটো আপলোড কৰিব বিচাৰে, ফটো ইয়াত আপলোড কৰিব বিচাৰে মানে আপলোড কৰি লোৱাটো ভাল। তো আপোনালোকে ইয়াত চুজ ফ্ৰম গেলেৰী কৰি পিনে ইয়াত আপলোড কৰিব পাৰে, বা আপলোড ফ্ৰম কেমেৰা, যদি আপোনালোকে কেমেৰা ইউজ কৰি আপলোড কৰিব বিচাৰে আপলোড কৰিব পাৰে। তো মই ইয়াত স্কিপ কৰি দিছোঁ বৰ্তমান। তো চি জবছ এড কণ্টেক্টছ আপোনালোকে ইয়াত কৰিব পাৰে চি জব। তো মই ইয়াত চি জবত ক্লিক কৰি দিছোঁ। আৰু ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ওচৰত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব, য'ত আপোনালোকে চিলেক্ট কৰিব লাগিব। চাকৰিৰ ইয়াতে ঢেৰ আপোনালোকে পাই যাব।
চাকৰিৰ কাৰণে ইয়াত দিয়া আছে ইয়াত চাওক চেলছত আছে ফিল্ড ৱৰ্কত আছে আপোনাৰ 11,000 চেলছ এক্সিকিউটিভ সাৰ্ভে এক্সিকিউটিভ 20,000 পাৰ মান্থ বাইজুছ তাৰপিছত ইয়াতে আছে আপোনাৰ 10,000 ফিল্ড চেলছ এক্সিকিউটিভছ field sales executive ইয়াতে 20,000 area sales officer 18,000 field sales executive 8,000 field sales executive 30,000 ইয়াত আপোনালোকে এনেকৈ চাকৰি বিচাৰিব পাৰিব ইয়াত আপোনালোকৰ আৰু অপশ্যন আছে ইয়াত আপোনাৰ অল সিলেক্ট কৰা আছে এইটো চাব পাৰে আপুনি মই পাৰ্ট টাইম কৰি দিছোঁ ইয়াত পাৰ্ট টাইম চাকৰি আপুনি ইয়াত বিচাৰিব পাৰে পাৰ্ট টাইম কৰিব পাৰে বা ৱৰ্ক ফ্ৰম হোম যদি বিচাৰে আপুনি ৱৰ্ক ফ্ৰম হোমত ক্লিক কৰিব ইয়াৰ পৰা আপুনি ৱৰ্ক ফ্ৰম হোমত বিচাৰিব পাৰে এইটো চাওক গুৱাহাটী লোকেশ্যনত আছে ঠিক আছে এনেকৈ গুৱাহাটী লোকেশ্যনত আপোনালোকে বিচাৰিব পাৰে আৰু ইয়াতে নাইট শ্বিফ্টত আছে যদি মই নাইট শ্বিফ্টত ক্লিক কৰোঁ তেন্তে নাইট শ্বিফ্টত আহিব নাইট শ্বিফ্টত আমাৰ টেলিকলাৰ আছে ইণ্টাৰনেশ্যনেল BPO আছে ইউজাৰ এংগেজমেণ্ট আছে টেলিকলাৰ আছে বেছিভাগ আপোনালোকে যদি নাইটত বিচাৰে তেন্তে আপোনাৰ চিকিউৰিটি গাৰ্ড নাইবা আপোনাৰ টেলিকলাৰ আৰু ইণ্টাৰনেশ্যনেল BPO এইবোৰতে আপুনি পাব লিড জেনেৰেশ্যন এক্সিকিউটিভ ইউজাৰ এংগেজমেণ্ট এক্সিকিউটিভ বিজনেছ ডেভেলপাৰ তাৰপিছত আকৌ ইয়াতে বিজনেছ ডেভেলপাৰ ইয়াত ডিজিটেল মাৰ্কেটিং চিমিলাৰ জবছ ডেলিভাৰী পাৰ্চন যদি আপোনালোকে ডেলিভাৰী পাৰ্চনত এপ্লাই কৰিব বিচাৰে তেন্তে এপ্লাই কৰিব পাৰে ছুইগি ফুড ডেলিভাৰী তাৰপিছত আপোনাৰ ইয়াতে ছুইগিত আপোনাৰ বহুত ধৰণৰ আছে ইয়াতে এপ্লাই কৰিব পাৰে ইয়াতে আছে আপোনাৰ বহুত জেগাত আছে ইয়াত এইটো দেখিছে আপুনি লাচিত নগৰ এইটো দেখিছে আপুনি 6 মাইল এইটো দেখিছে আপুনি মালিগাঁও ছুইগিত এৰিয়া ৱাইজ ইয়াত দিয়া আছে আপোনালোকে যদি মই লোকেশ্যন গুৱাহাটী দিয়াৰ কাৰণে এইবোৰ লোকেশ্যন আহিছে আপুনি যিটো জেগাৰ হয় সেইটো জেগাৰ লোকেশ্যন দিলে তেন্তে আপোনালোকৰ ওচৰৰ পাজৰৰ লোকেশ্যন আহিব মই এতিয়া গুৱাহাটী লোকেশ্যন দিছোঁ কাৰণে মোৰ ওচৰৰ যিবোৰ লোকেশ্যনত যিবোৰ জব আছে সেইবোৰ আহিছে ইয়াত আপুনি এতিয়া সিলেক্ট মই ইয়াত অল সিলেক্ট কৰিছোঁ বাৰু অলত মই ক্লিক কৰি দিছোঁ অলত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আহিছে এইটো আছে চাওক বাইজুছ বেলতলাত আছে ঠিক আছে বিজনেছ ডেভেলপাৰ ইয়াতে আপুনি এপ্লাই কেনেকৈ কৰিব এতিয়া ইয়াতে এপ্লাই কৰিবৰ কাৰণে কিছুমান কুৱেশ্যন মানে ইয়াতে সুধিব তো কুৱেশ্যনৰ আনচাৰ দিলে আপুনি কল HR বুলি আহিব HRক আপুনি ডাইৰেক্টলি কল কৰি কথা পাতিব পাৰিব তো কেনেকৈ এপ্লাই কৰিব মই সেইটোও দেখাই দিছোঁ আপোনাক তো 50,000 আছে ইয়াতে বাইজুছত আছে বেলতলাত আছে চাকৰি তো মই ইয়াতে এপ্লাই কৰি দিছোঁ এপ্লাই কৰি দিয়াৰ পিছত ষ্টাৰ্ট নাও কৰিম ইয়াত আপোনাক কিছুমান কুৱেশ্যন সুধিব which of the following do you have please select yes or no for all options Wi-Fi internet yes computer laptop ownership yes আছে তো yes কৰিছোঁ যদি নাই তেন্তে no কৰিলে হ'ল তো মই ইয়াত সিলেক্ট কৰিছোঁ he left the shop she was not there তো ইয়াৰে কোনটো শুদ্ধ হ'ব তো সেইটো সিলেক্ট কৰিব লাগিব তো মই ইয়াত সিন্সটো সিলেক্ট কৰিছোঁ এইটো শুদ্ধ fill in the blank with the best fit he was found cheating I think you need to dash him ইয়াত কোনটো হ'ব deal with him deal from him deal to him deal him ইয়াত হ'ব deal with him তো মই এইটো সিলেক্ট কৰিছোঁ এইটো শুদ্ধ তো ইয়াত আৰু এটা কুৱেশ্যন আহি গৈছে ইয়াত কুৱেশ্যনটো আকৌ এইটো কুৱেশ্যনটো পঢ়ি ল'ব আপোনালোকে তাৰপিছত আনচাৰটো দিব কুৱেশ্যনটো হৈছে if the price of your product or service is negotiable what does it mean the price of the product or service is fixed the customer can buy the products or services for free the price can be adjusted as per the customer budget none of the options are correct ইয়াত হ'ব আপোনাৰ the price can be adjusted as per the customer budget ঠিক আছে মই এইটো নেক্সট কৰি দিছোঁ এইটো শুদ্ধ হৈছে তো আৰু এটা কুৱেশ্যন আহি গৈছে a customer tells you that she has not understood the discount offer what will you do I will explain the discount with an example again I will tell the discount is not applicable for you I will ask the customer to come tomorrow I will tell the customer to go to another shop তো ইয়াত শুদ্ধ কুৱেশ্যন ইয়াত শুদ্ধ আনচাৰ কোনটো হ'ব I will explain the discount with an example again তো প্ৰথমটোৱে হ'ব এইটো তো আৰু এটা কুৱেশ্যন আহিছে তো এইটো কুৱেশ্যনৰ আনচাৰ দিব লাগিব you are chatting with your best friend on WhatsApp but you are getting a customer's call what will you do তো ইয়াতে আনচাৰটো হ'ব I will tell my manager I am sick so I will not pick up any calls এইটো নহয় I will pick up the customer's call and ask him to call tomorrow as we are on leave today
এইটো নহয়, I will directly cut the customer's call and continue to chat with my friend. এইটো নহ'ব, I will tell my friend to chat later and pick up the customer's call. তো এইটো ৰাইট আনচাৰ। তো এইটো মই অ'কে কৰি দিছোঁ। আৰু এটা আহিছে in sales which is the best form of negotiation. Customer wins, salesperson wins. Customer loss, salesperson wins. Both customers and salesperson loss. Customer wins, salesperson loss. ইয়াতে আপোনাৰ কোনটো হ'ব? ইয়াতে প্ৰথমটোৱে হ'ব। তো মই এইটো অ'কে কৰি দিছোঁ। ইয়াত কাৰ্ডত চাওক আহি গৈছে কংগ্ৰেচুলেশ্যনছ। তো ইয়াৰ পিছত ইয়াত আহি গৈছে চাওক আণ্ডাৰষ্টুড। তো মই ইয়াত আণ্ডাৰষ্টুডত ক্লিক কৰি দিছোঁ। ইয়াতে চাওক আহি গৈছে হোৱাটছএপ HR। তো মই ইয়াতে যদি ক্লিক কৰোঁ মোক হোৱাটছএপত ৰিডাইৰেক্ট কৰি দিব। মই হোৱাটছএপত ডাইৰেক্ট HRক মই HRৰ লগত কথা পাতিব পাৰিম। তো 25,000 to 50,000 ইয়াতে চেলাৰি দিয়া আছে। তো আপুনি এনেকৈ কুৱেশ্যন আনচাৰকেইটা দি আপোনালোকে ডাইৰেক্ট HRৰ লগত কথা পাতিব পাৰিব। HRৰ লগত কথা পতাৰ পিছত আপোনালোকে চাকৰিটো সোনকালে পাই যাব পাৰে। তো বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকৰ তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ভিডিঅ'টো দৰকাৰী আপোনালোকৰ বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰি দিব। তেখেতসকলেও যাতে সোনকালে চাকৰি পায়, আপুনিও পাওক, ময়ো বিচাৰোঁ আপোনালোকেও পাওক, আপোনাৰ বন্ধুসকলেও পাওক। গতিকে ভিডিঅ'টো আপোনালোকৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বন্ধুসকল, আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।